অসম হাই মাদ্ৰাছাৰ যিগৰাকী প্ৰথম স্থান লাভ কৰিছে মুফাছিৰ আল হাছান তেখেতৰ সৈতে আমাৰ সাংবাদিক সংগীতা বৰ্তমান উপস্থিত আছে। সংগীতা, আপোনাৰ ওচৰলৈ আহিছোঁ। যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে আমি কথা পাতিলোঁ। হাই মাদ্ৰাছাৰ প্ৰথম স্থান প্ৰাপক মুফাছিৰ আল হাছান কেনেকৈ পঢ়িছিল, তেওঁ কি হ'বলৈ বিচাৰে, আজিৰ দিনটোত তেওঁৰ মনৰ ভাৱ কেনেকুৱা, আপোনাৰ জৰিয়তে জানিম। সংগীতা, আজি ঘোষণা হোৱা হাই মাদ্ৰাছা চূড়ান্ত পৰীক্ষাত তেজপুৰৰ এজন ছাত্ৰ মুফাছিৰ আল হাছানে অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। তেজপুৰৰ এখন মাদ্ৰাছা আল কাউচেৰ মডেল একাডেমীৰ পৰা তেওঁ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। ছাত্ৰগৰাকী আমাৰ সৈতে আছে। আমি পুনৰবাৰ আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। জি থেংক ইউ। আপুনি অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে। এই যি ৰিজাল্ট, এই সফলতা আচলতে ইমান সহজ নহয়। ইয়াৰ আঁৰত যথেষ্ট আপোনাৰ কষ্ট থাকিব। আপুনি কেনেধৰণে প্ৰস্তুতি চলাইছিলে বা এই মুহূৰ্তত আপোনাৰ কি ক'বলৈ মন গৈছে? আজি মই প্ৰথমতে এইটো ক'ব বিচাৰিছোঁ যে আজি মোৰ মনটো খুবেই ভাল লাগি আছে আৰু আলহামদুলিল্লাহ মোৰ ওপৰত সৰুৰে পৰা সকলোৰে আশা আছিলে আৰু সেই আশা আজি মই যে পূৰা কৰিব পাৰিলোঁ আৰু সেইকাৰণে মনটো বহুত ভাল লাগি আছে। আৰু নিশ্চিতভাৱে ইমান এটা ভাল খবৰ, আপুনি ইমান সুন্দৰ এটা ফলাফল আপুনি দেখুৱাইছে। আপুনি কেনেধৰণে প্ৰস্তুতি চলাইছিলে বা আপুনি কেনেধৰণে পঢ়িছিলে? যিহেতু আপোনাৰ ফলাফলৰ পিছত এতিয়া আপোনাক বহুজনে এতিয়া অনুসৰণ কৰিব, বহু ছাত্ৰ ছাত্ৰীয়ে আপোনাক অনুসৰণ কৰিব। আপুনি কেনেধৰণে পঢ়িছিলে জানিবলৈ বিচাৰিব বহুতে এতিয়া। মই পঢ়াৰ সময়ত পঢ়িছোঁ আৰু খেলাৰ সময়ত খেলিছোঁ আৰু টোপনিৰ সময়ত টোপনি গৈছোঁ। পঢ়া কিন্তু পঢ়া আৰু খেলা আৰু টোপনিৰ মাজত এটা বেলেঞ্চ এটা লাগিব আৰু সেয়া মষ্ট ইম্পৰ্টেণ্ট। খুব এটা সুন্দৰ কথা কৈছে। কেৱল পঢ়াই নহয়, পঢ়াৰ লগতে আপোনাৰ টোপনিটোৰ প্ৰয়োজন, লগতে আপোনাৰ যি খেলা ধূলা বা আপোনাৰ হবি এইখিনিও প্ৰয়োজন। আপুনি কিমান সময় পঢ়িছিলে? কিমান দিনটোৰ আপোনাৰ কিমান সময় আপুনি পঢ়াত আপুনি খৰচ কৰিব লগা হৈছিলে? ৰাতিপুৱা উঠি পঢ়িছিলোঁ আৰু স্কুলৰ পৰা আহিও পঢ়িছিলোঁ আৰু গড়ে 9-11 ঘণ্টা পঢ়িছিলোঁ। আৰু ঘৰুৱা শিক্ষকৰ টিউশ্যনৰ আপুনি সহায় লৈছিলেনে? টিউশ্যন আমাৰ এই ফেমিলিৰ আছে, ইংলিছ পঢ়িবলৈ মোৰ খুৰা আছে আৰু মেথছৰো আছে আমাৰ টিচাৰ, তাতে পঢ়িছোঁ। আপুনি ইংৰাজী আৰু অংকৰ সহায় লৈছিলে। বাকী বিষয়সমূহ আপুনি নিজে পঢ়িছিলে বা বিদ্যালয়তে আপোনাৰ সম্পূৰ্ণ হৈছিলে? হয়, হৈ গৈছিল। আপোনাৰ বিদ্যালয়ৰ পঢ়াৰ পৰিৱেশ কেনেকুৱা আছিলে? বিদ্যালয়খনত আপোনাৰ কেনেধৰণৰ পৰিৱেশ আছিলে? স্পেচিয়েলি আমাৰ হেড ছাৰ যিজন মহম্মদ দিলৱাৰ হুছেইন, তেওঁ স্পেচিয়েলি বহুত ছাপৰ্ট কৰিছে আৰু আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক মিষ্টাৰ দীপুমণি বৰা আৰু মহম্মদ মুজিবুৰ ছাৰ, তেওঁৰো বহুত অৱদান আছে। আপুনি এতিয়া ভৱিষ্যতে আপোনাৰ ভৱিষ্যত পৰিকল্পনা, আমি আপোনাক পূৰ্বতে সোধোতে আপুনি কৈছে যে মহাকাশ বিজ্ঞানী হ'ব বিচাৰে, নহয়? হয়। এই যি আপোনাৰ সপোন মহাকাশ বিজ্ঞানী হোৱাৰ, এই সপোন কেতিয়াৰ পৰা আপোনাৰ আৰম্ভ হ'ল বা কেনেধৰণে আপুনি অনুপ্ৰাণিত হ'ল? কাৰণ বহুতে চিকিৎসক হোৱাৰ কথা কয় বা অভিযন্তা হোৱাৰ কথা কয়, আপুনি মহাকাশ বিজ্ঞানী হোৱাৰ কথা কৈছে। কেনেধৰণে আপুনি অনুপ্ৰাণিত হ'ল? ষ্টিফেন হকিন্সক চাই। আপুনি পাঠ্যপুথিৰ বাহিৰেও আপুনি বাহিৰৰ জগতখনৰ বিষয়ে জানিবলৈ নিশ্চিতভাৱে আপুনি বাহিৰৰ কিতাপ পঢ়িব লাগিব, বা আপুনি কেনেধৰণে কি পঢ়া শুনা কৰে? মই কিতাপ এটা পঢ়ি আছিলোঁ স্পেচৰ লগত ৰিলেটেড। ষ্টিফেন হকিন্সৰ দ্য গ্ৰেণ্ড ডিজাইন বুলি কিতাপটো আছে। খুব ভাল কিতাপ আৰু পঢ়িলে বহুত ভাল লাগে। কেতিয়াৰ পৰা আপুনি স্পেচৰ বিষয়ে বা সেই বিষয়ে আপুনি কেতিয়াৰ পৰা আগ্ৰহী হ'ল? চিন্স ক্লাছ 6 আই থিংক। ক্লাছ 6ৰ পৰা। হয়। এটা কথা সততে কোৱা হয় যে মাদ্ৰাছাসমূহত পঢ়া শুনা কৰাৰ পিছত ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ কথা ভাবিব নোৱাৰে, ধৰ্মীয় শিক্ষা দিয়াৰ কথা কোৱা হয় বা এনেধৰণৰ বহু বিতৰ্ক বিভিন্ন সময়ত হোৱা দেখা গৈছে। কিন্তু আপোনাৰ ফলাফলৰ পিছত আপুনি কৈছে মহাকাশ বিজ্ঞানী হ'ব বিচাৰোঁ। আপুনি কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? এয়া এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' আপুনি লাগিলে হাইস্কুলতে পঢ়ক আৰু লাগিলে হাই মাদ্ৰাছাতে পঢ়ক,
তাত কোনো মানে কথা নাহে আপোনাৰ তাত যদি মানে পটেনচিয়েল আছে তেনেহ'লে ইউ কেন ডু এনিথিং হয় আপোনাৰ এতিয়া পৰৱৰ্তী আপুনি ক'ত পঢ়া শুনা কৰিব কেনেধৰণে আপুনি যিহেতু মহাকাশ বিজ্ঞানী হোৱাৰ কথা কৈছে পঢ়া শুনাও কৰিছে তাৰ বাবে পৰৱৰ্তী সময়ত আপোনাৰ পঢ়া শুনা কেনেধৰণে আগবঢ়াব পৰৱৰ্তী মানে ছায়েন্স ষ্ট্ৰীমতে পঢ়িম আৰু ৰামানুজনত ইনশাল্লাহ ল'ম চাগে মাতৃ আছে আমাৰ সৈতে আমি আপোনাৰ সৈতে কিছু কথা পাতিব বিচাৰিম আপুনি এগৰাকী বৰ্তমান গৰ্বিত মাতৃ আপোনাৰ ছাত্ৰই আপোনাৰ পুত্ৰই অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে কি ক'ব খুবেই আনন্দিত যেতিয়া বাৰ্তাটো পাইছোঁ ৰাতিপুৱাতেই পাইছোঁ 8টা বজাতে পাইছোঁ বহুত ফূৰ্তি লাগিছে বহুত আনন্দ লাগিছে আৰু এইটো আশা মানে সৰুৰ পৰাই কৰিছোঁ যেতিয়া নাৰ্চাৰী ক্লাছ 5 পঢ়িছিলে তেতিয়াৰ পৰা তাৰ ওপৰত এটা আশা আছিলে আৰু স্কুলৰ সকলো ছাৰ বাইদেউৰে আছিলে অকল মোৰ নহয় তাৰ বৰদেউতা স্কুলৰে প্ৰিন্সিপাল তেখেতৰো আছিলে তেখেতৰ খুৰা আছে তাৰ দাদা আছে আৰু স্কুলৰ গোটেইবিলাক টিচাৰ যিটো ষ্টাফ চবেই মানে তাৰ ওপৰতেই আশা কৰিছিলে আৰু 2013 চনত আমাৰ স্কুলত এনেকুৱা এটা ৰিজাল্ট হৈছিলে তে হৈ যোৱাৰ পাছত তাক মানে মই সেইটোৱেই বাৰে বাৰে কৈছিলোঁ এনেকুৱা এটা ৰিজাল্ট তুমি কৰিবা এনেকুৱা এটা ৰিজাল্ট কৰিবা আৰু মই সেইটো কৈছিলোঁ ইষ্টেনৰ ফালে তুমি ধ্যান নিদিবা যে ইষ্টেন কৰিবা সেইটো তুমি ধ্যান নিদিবা তোমাক 100 মাৰ্কৰ মাজত 100 আনিব লাগিব মই সেইটো কৈছিলোঁ সদায় লাগি আছিলোঁ 100 মাৰ্কৰ মাজত 100 আনিব লাগিব বাছ মই সেইটো তোমাৰ পৰা খোজোঁ সন্তানেতো পঢ়িবই তেওঁ খুব কষ্ট কৰিছে এগৰাকী মাতৃ হিচাপে আপোনাৰ যথেষ্ট অৰিহণা আছে আৰু এগৰাকী মাতৃ হিচাপে বা অভিভাৱকে কেনেধৰণে সন্তানক আচলতে আগবঢ়াই দিব লাগে এনেধৰণৰ পৰীক্ষাৰ বাবে বা কেনেধৰণে অনুপ্ৰাণিত কৰিব লাগে আপুনি কি ক'ব এগৰাকী মাতৃ হিচাপে মই ভাবোঁ যিবিলাক মানে গাৰ্জেন আছে সিহঁতে ভাবে চবেই ভাবে গাৰ্জেনসকলে যে নিজৰ ছাত্ৰ এনেকুৱা হওক অলপ নিজে মাক হ'লেও দেউতাক হ'লেও কষ্ট অলপ কৰিব লাগিব ময়ো বহুত কষ্ট কৰিছোঁ তাৰ লগত লাগিয়ে আছিলোঁ অনবৰতে লাগিয়ে আছিলোঁ আৰু বাৰে বাৰে মানে বাৰে প্ৰতি ৰাতি হ'লেও মই আহি পেলাই তাৰ ৰুমত চাইছিলোঁ সি শুই আছে নে পঢ়ি আছে দেখিছোঁ যদি শুই আছে শুই থাকক আৰাম কৰক ৰেষ্ট কৰিব লাগিব পিছত আকৌ আহি জগাই দিছিলোঁ কেতিয়াবা চাহ তাহ বনাই দিছোঁ খোৱা মানে তাৰ ব্ৰেইনত সদায় মানে এইটো লগাই দিছিলোঁ মানে তুমি ইষ্টেনৰ ফালে চাব নালাগে তোমাৰ মাৰ্কখিনি তোমাৰ হেৰি কৰিব লাগিব 100ৰ মাজত 100 আনিবা বাছ তুমি সেইটো ধ্যান দিয়া আৰু সেইটো হৈছে ইনশাল্লাহ এতিয়া হৈছে বহুত আনন্দিত আমি এয়া হৈছে মুফাছিৰ আল হাছান তেওঁৰ মাতৃও ইতিমধ্যে কৈছে যে এগৰাকী মহাকাশ বিজ্ঞানী হোৱাৰ তেওঁৰ সপোন পুহি ৰাখিছে বিভিন্ন সময়ত তেওঁ কৈছে আজি কেইবাবাৰো তেওঁ কৈছে যে মহাকাশ বিজ্ঞানী হোৱাৰ সপোন তেওঁ পুহি ৰাখিছে তাৰ বাবে তেওঁ পঢ়া শুনাও কৰিছে আৰু আমি গতিকে ND24ৰ তৰফৰ পৰা তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক তেওঁৰ জীৱন সুখৰ হওক লগতে তেওঁ যি পৰিকল্পনা কৰিছে বা যি লক্ষ্য তেওঁ আগত লৈ তেওঁ আগবাঢ়িছে সেই লক্ষ্যত তেওঁক উপনীত হওক